ধুনু, আজি 7 মে, আমাৰ 2 years anniversary। আজিৰ এই তাৰিখৰ পৰাইতো আমাৰ প্ৰেমৰ আৰম্ভণি হৈছিল। তুমিৰ পৰা আৰম্ভ হোৱা বন্ধুত্বৰ এনাজৰীটো কেতিয়া প্ৰেমৰ ৰূপ লৈ তুমি আৰু মোৰ পৰা আমি হৈ গ'লোঁ ধৰিবকে নোৱাৰিলোঁ। চাওঁতে চাওঁতে আমাৰ প্ৰেমৰ সম্বন্ধটো 2 বছৰত ভৰি দিলেহি। দিনবোৰ যিমানে বাগৰি গৈছে, আমাৰ সম্বন্ধবোৰ সিমানে সবল আৰু সতেজ হৈ গৈ আছে। তুমি দিয়া গুড মৰ্ণিং মেছেজেৰেতো মোৰ দিনটোৰ আৰম্ভণি হয় আৰু দিনটোৰ শেষো তোমাৰ গুড নাইটেৰে। তুমি এইটো মোৰ নিসংগতাৰ সংগী, তুমি এইটো মোৰ সাহস, তুমি এইটো মোৰ অনুপ্ৰেৰণা। তুমি লগা মিঠা অনুভৱবোৰৰ বাবেইতো মোৰ হৃদয়ত সদায় প্ৰেমৰ ফাগুন নামে। মই সঁচাই বহুত লাকি, হাজাৰ ভিৰৰ মাজত তোমাক বিচাৰি পালোঁ। এদিন তোমাৰ আৰু মোৰ সপোনবোৰো দিঠকত পৰিণত হ'ব আৰু আমাৰ সপোনবোৰেও খিলখিলাই হাঁহিব, য'ত তোমাৰ আৰু মোৰ মৰমবোৰ মিলন ঘটিব। এতিয়া মাথো ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, তোমাৰ আৰু মোৰ প্ৰেমবোৰৰ জনম জনমলৈ সজীৱ হৈ ৰয় যেন।